তিল দি ৰন্ধা মুৰ্গী মাংসৰ ভাজিকণ ইমানেই সোৱাদ ভৰা হয়, মই ভাবিলোঁ ভিডিঅ'টি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লাগে। আমাৰ ঘৰলৈ মুৰ্গী মাংস আনিলে সোনা বেটাই সদায় ক'ব, মা তিল চিকেন বনাবা দেই। সি চিকেন খাই ভাল পায়। অকণমান নেমু চেপি ল'লোঁ মাংসকণত। আধা কিলোতকৈ অকণমান কম মাংসৰ কাৰণে এহেটা দৈ দিছোঁ। মাংসত আমি দৈ দিবলৈ হ'লে সুন্দৰকৈ ফেটি লৈ দিব লাগে, তেতিয়া গোটা ভাবো নাথাকে আৰু মিলিও যায়। দৈ দিয়াৰ পিছতে 1 মিনিটমান সময় মঠিয়ে থাকিলোঁ। মঠি এতিয়া ঢাকন মাৰি থৈ দিম মছলা যা যোগাৰ কৰালৈকে। ভাজি মাংসত আমি সদায় চপ কৰি লোৱা মছলা দিব লাগে, তেতিয়া সোৱাদ বহুত বেছি ভাল লগা হয়, নহয়নে? আদা, নহৰু, পিঁয়াজ এইবোৰ আটাইবোৰ জলকীয়া দুটা দি চপ কৰিলোঁ। কেৰাহীত তেল গৰম কৰি লং, দালচেনি, ইলাচি দি চপ কৰি লোৱা আদা, নহৰু, জলকীয়া বটা দিলোঁ। গোটা জিৰা এচামুচ দিলোঁ। হালধি এচামুচ দিয়াৰ পিছতে অকণমান সময় ভাজি ল'ম, যাতে মছলাৰ পৰা কেঁচা গোন্ধটো আঁতৰে। কম জুইত ভাজি এতিয়া বিলাহী দুটাও পেষ্ট কৰি তাতে দি দিম। বিলাহী দুটা দিয়াৰ পিছতে সুন্দৰকৈ অকণমান সময় গেছটো হিটত দি ভাজি থাকিলোঁ। ভাজি যেতিয়া বিলাহীৰো কেঁচা গোন্ধ গ'ল, লগে লগে দি দিলোঁ মাংসখিনি। মাংস দিয়াৰ পিছতে হাতখন একেবাৰে নৰখাকৈ ভাজিয়ে থাকিম। এনেকুৱা ধৰণৰ মাংস যদি ভাজি আকাৰত হয়, পানী নিদিয়াকৈ খাবলৈ খুব বেছি সোৱাদ ভৰা হয়। তিল মই 2 চামুচ লৈছোঁ, এয়া আগতেই ভালদৰে ধুই শুকুৱাই লোৱা। আকৌ এবাৰ মাংসখিনি ভাজি ইয়াতে দি দিম এতিয়া এচামুচ মিট মছলা অকণমান সৰহকৈ দিছোঁ মই। ৰঙা গুড়া কম পৰিমাণে দিছোঁ, যিহেতু ল'ৰাই খাব, আপোনালোকে জ্বলাৰ পৰিমাণটো বঢ়াই ল'ব পাৰিব। ভাজি থাকিলোঁ এতিয়া। ভাজি দি দিম নিমখ এচামুচ। নিমখৰ পৰিমাণটো পিছত দিছোঁ, যিহেতু আমি ভাজি মাংস কৰিছোঁ। এতিয়া দি দিলোঁ অকণমান ঘি দি দিলে এনেও মাংসৰ সোৱাদটো বেছি ভাল লগা হয়। আৰু অকণমান সময় ভাজি থাকিলোঁ। এতিয়া তিলকণ ঠাণ্ডা হ'লত বটি ল'লোঁ। চাওকচোন একেবাৰে মিহি কৰিছোঁ। মাংস ভাজিত তিল দিবলৈ হ'লে একেবাৰে মিহিকৈ বটি ল'ব লাগে, তেতিয়া খুব ভাল লগা হয়। তাৰপিছতে অকণমান সময় হাতখন নৰখাকৈ এতিয়া তিলৰ লগত লাগি যোৱাকৈ মাংসখিনি ভাজিয়ে থাকিলোঁ। এতিয়া আমি মন কৰিব লাগিব গেছটো একেবাৰে কমাই দিব লাগিব। তিল দিয়াৰ পিছতে আকৌ নহ'লে লাগি ধৰিব। পানী এবাটি দিছোঁ। পানীৰ পৰিমাণটো চাওকচোন। এইখিনি পানী দিয়াৰ পিছতে কম জুইত 3 মিনিটমান আকৌ সিজাই ল'ম। যিহেতু ভাজি মাংস কৰিছোঁ, পানীকণ শুকাব লাগিব। ধনিয়া পাত কাটি দি 45 মিনিটমানতে আমাৰ মাংস ভাজি সাজু। খাবলৈ খুব সোৱাদ ভৰা হয়। আপোনালোকে এনেধৰণে বনাই খাবচোন।